Hello everyone, পুনৰাই এটি ভিডিঅ'লৈ সকলোকে ৱেলকাম জনাইছোঁ। আজিৰ স্পেচিয়েল কল মাছৰ সৈতে মেষ্টাটেঙাৰ জোল। মেষ্টাটেঙা পাতখিনি ছিঙি আহিলোঁ। আমাৰ মালিকৰ হয় দেই, আমাৰ নহয় কিন্তু। আজি মানে মেষ্টাটেঙা বনাম, কিন্তু তাত একো পেকেটৰ মছলা বা জলকীয়া গুড়ি তেনেকৈ নিদিওঁ। একেবাৰে মানে হেল্ডি হ'ব আজি। ল'ৰাক মাছ দিব নোৱাৰে, সেইটো কাৰণে তাৰ কাৰণে কণী এটা বইল কৰি ল'লোঁ। তাৰপাছত এয়া অকণমানি তেল দেখিছে নাই কিমান কম দিছোঁ। একেবাৰে কম তেলত পিঁয়াজ দি ভাজি লৈছোঁ। ভাজি তাৰপাছত তাত কালাৰ অহাৰ পিছত তাত এয়া গাৰ্লিক, তাৰপাছত ব্লেক পেপাৰ আৰু সৰিয়হ মাষ্টাৰ্ড চিড তাত মিলাই ভাজি লৈছোঁ। অকণমান সেইখিনি কালাৰ হোৱাৰ পিছত তাত মই অকণমান হালধি দি দিম। অকল হালধি দি এনেকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত বিলাহীখিনি দি দিছোঁ। অকণমান বিলাহী দিম, যিহেতু মই তাত মেষ্টাটেঙাৰ পাতখিনি দিম। সেয়ে অকণমান বিলাহীখিনি দি ভাজি লৈছোঁ। ভাজিলোঁ, সেইখিনি সিজিবৰ কাৰণে সোনকালে যাতে সিজে সেইকাৰণে নিমখ অকণমান দিলোঁ। আকৌ এনেকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত সিজিবলৈ ঢাকনি মাৰি থৈ দিছোঁ, কিন্তু এতিয়ালৈকে সিজা নাই বিলাহীখিনি, সেইকাৰণে আৰু অলপ সিজিবলৈ থৈ দিলোঁ। এতিয়া অলপ সিজিছে। এয়া ভালকৈ সিজি যাব বুলি বস্তুখিনিক অকণমান মই ভালকৈ লৰাই দিছোঁ। ইয়াতে মই পাতখিনি দিলোঁ। পাতখিনি দি সেইখিনি ভাজি আকৌ সিজিবলৈ ঢাকি মেলি থৈ দিওঁ। সেয়া পাতখিনি সিজিছে, ভালকৈ লৰাই লৈছোঁ। এতিয়া ভালকৈ লৰাৰ পিছত তাত মই দিম অকণমান পানী, যাতে আৰু ভালকৈ সিজি যায়। পানীখিনি ভালকৈ উতল আহিছে। ভালকৈ উতল অহাৰ পিছত যেতিয়া নেকি আপোনালোকে চিয়'ৰ হৈ যায় এইটো সিজিলেই বুলি, তেতিয়া মানে আমি মাছখিনি তাত দিব পাৰোঁ। তো এনেকৈয়ে মই মাছখিনি দি দিলোঁ। মাছখিনি এতিয়া বইল হ'বলৈ ভালকৈ যাতে সিজি যায় মাছখিনি, সেইখিনি ভালকৈ লৰাই মেলি তাৰপাছত সিজিবলৈ মই সেইখিনি ঢাকন মাৰি থৈ দিলোঁ। সেয়া সিজিছে। মই জলকীয়া দিয়া নাছিলোঁ, সেইকাৰণে কেঁচা জলকীয়া কাটি দি পাহৰিছিলোঁ, সেইটো কাৰণে পাছত দিলোঁ। জলকীয়াখিনি এয়া ভালকৈ ভাজি লৈছোঁ, মিলাই লৈছোঁ। লাহেকৈ মিলাইছোঁ যাতে মাছখিনি ভাঙি নাযায়, যিহেতু মাছখিনি সিজি আহিছে। ল'ৰাক বইল কৰি দিয়া কণীটোক তাক বইল কৰিবলৈ বাকলি এৰুৱাবলৈ দিছোঁ। এয়া অলমষ্ট হ'লে আমাৰ মাছ। শ'ল মাছৰ সৈতে মেষ্টাটেঙাৰ জোল বহুত টেষ্টি হৈছিলে। মই খায়ো দেখুৱাই দিছোঁ দেই আপোনালোকক। এয়া একেবাৰে মানে পিয়'ৰ, মানে শুদ্ধ দেশী এছামিজ ফুড ক'ব পাৰি। টেষ্টি আছিলে, কিন্তু ভাল লাগিলে।